ৰাম ৰাম বন্ধু বান্ধৱীসকল, ভগৱান শ্ৰীকৃষ্ণই কৈছে যে কিছুমান বিবাহিত মহিলাৰ কাৰণে স্বামীসকলে ধনীও হয় আৰু কিছুমান কৰ্মৰ কাৰণে দুখীয়াও হয় বা দৰিদ্ৰও হয়। গতিকে বন্ধু বান্ধৱীসকল, ভগৱান শ্ৰীকৃষ্ণই কৈ যোৱা কিছুমান মহৎ লোকৰ কথা আজি আপোনালোকৰ ওচৰত আগবঢ়াব খুজিছোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। বন্ধু বান্ধৱীসকল, আমি যিমানেই কাম নকৰোঁ কিয় আমাক কোনোদিন মা লক্ষ্মী আয়ে ধৰা নিদিয়ে। আমাৰ কোনো নহয় কোনো ফালেৰে ফুটা এটা হৈ আমাৰ ধন দৌলতবিলাক ক্ষতি হৈ যায়। বন্ধু বান্ধৱীসকল, আপোনালোকে মহিলাৰ কাৰণেই সোনকালেও ধনী হ'বলৈ পাৰিব আৰু দৰিদ্ৰও হৈ যাব পাৰিব। আপোনাৰ প্ৰিয়জনীৰ কিছুমান হাত থাকে। গতিকে বন্ধু বান্ধৱীসকল, আজি আমি জানিম যে মহিলাসকলে নিজৰ স্বামীৰ ওপৰত কি নিয়ম কৰিলে তেওঁলোকে দৰিদ্ৰ নহয়, স্বামী দীৰ্ঘ আয়ু লগতে উন্নতি কৰি যাবলৈ পাৰিব। বন্ধু বান্ধৱীসকল, আমাৰ হিন্দু শাস্ত্ৰৰ মতে যি তিৰোতাই বা যি নাৰীয়ে সূৰ্য উদয়ৰ আগতে নিজৰ বিচনা ত্যাগ কৰে তেওঁৰ নিচিনা লখিমী তিৰোতা আৰু পৃথিৱীত নাই। গতিকে বন্ধু বান্ধৱীসকল, যিসকল স্বামীৰ স্ত্ৰীয়ে সূৰ্য উদয়ৰ আগতে উঠি যাব সেইসকল স্ত্ৰী অতি ভাগ্যৱতী হয় আৰু লগতে দৰিদ্ৰ ঘৰখনত কেতিয়াও দেখা নিদিয়ে। আৰু বন্ধু বান্ধৱীসকল, স্বামীৰ মুখে মুখে যদি নিজৰ তিৰোতাজনীয়ে তৰ্ক কৰে তেতিয়াহ'লে মা লক্ষ্মী সেইখন ঘৰত কেতিয়াও বাস নকৰে, সেইখন ঘৰত বাস্তু দোষ সোমায়। গতিকে বন্ধু বান্ধৱীসকল, নিজৰ স্বামীৰ মুখে মুখে আপোনালোকে কেতিয়াও তৰ্ক নকৰিব আৰু লগতে নিজৰ স্বামীক সেৱা শাপন কৰিব, কাৰণ স্বামীয়ে সেৱ স্বামীয়ে দেৱ, স্বামী বিনে নাই কোনো কেৱ। গতিকে আপোনালোকে যদি পূজা কৰিম বুলি ভাবিছে, গতিকে আপোনালোকৰ ওচৰতেই আপোনালোকৰ নিজৰ ঘৰখনতেই আছে নিজৰ দেৱ। গতিকে আপোনাৰ স্বামীক আপুনি সুন্দৰভাৱে যতন যাপন কৰিব চাব, মা লক্ষ্মী আপোনাৰ গৃহখনত থাকিব আৰু আপোনাক কেতিয়াও অহিষ্ট নকৰে। আৰু বন্ধু বান্ধৱীসকল, যিবিলাক স্ত্ৰীয়ে নিজৰ স্বামীক গা মুখ হাত ভৰি নুধুই আহাৰ দিয়ে বা আহাৰ গ্ৰহণ কৰে তেওঁৰ নিচিনা অলক্ষী তিৰোতা আৰু পৃথিৱীত নাই। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকৰ স্ত্ৰীয়ে যাতে গা পা ধুই নামঘৰত যায় আপোনাক আহাৰ বা অন্য যোগান ধৰে তেওঁৰ নিচিনা লখিমী তিৰোতা আৰু ক'তো নাই। গতিকে মহিলাসকলক কৈছোঁ, আপোনালোকে নিজৰ স্বামীক গা পা ধুই পবিত্ৰ মনেৰে নিজৰ স্বামীক আহাৰ অকণমান যোগান ধৰিব। বন্ধু বান্ধৱীসকল, মই যিবিলাক নিয়ম আপোনালোকক কৈছোঁ, আপোনালোকে যদি প্ৰতিদিনেই এইবিলাক নিয়ম আপোনালোকে পালন কৰে তেতিয়াহ'লে আপোনালোকৰ স্বামী অতি সোনকালে ধনী হ'বলৈ পাৰিব, দৰিদ্ৰমুখী কেতিয়াও নহয়। ধন ধানে আপোনালোকৰ ওচৰত মা লক্ষ্মী বাহা ল'ব। গতিকে মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, নিয়ম কৰিলেহে তাৰ ফল পায়। গতিকে আপোনালোকে যদি এইবিলাক নিয়ম নিজৰ ঘৰখনত প্ৰয়োগ কৰে তেতিয়াহ'লে আপোনালোকৰ ঘৰখনত কেতিয়াও দৰিদ্ৰ দেখা নিদিয়ে, আপোনালোকে ধনীৰ পৰা ধনী হৈ যাবলৈ পাৰিব। গতিকে বন্ধু বান্ধৱীসকল, মোৰ এই ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিলে এটা কমেণ্ট কৰিব, লগতে নিজৰ ওচৰে পাজৰে বন্ধু বান্ধৱীলৈ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে নিজৰ স্ত্ৰীয়ে নিজৰ স্বামীক অতি মৰমে আদৰ কৰি লয়। গতিকে বন্ধু বান্ধৱীসকল, এটা অনুৰোধ থাকিল যে এটা কমেণ্ট কৰি যাবলৈ নাপাহৰিব। জয় শ্ৰীৰাম।